10-15 দিন মূৰত আজি মই বাগানলৈ আহিলোঁ। যে মই এইকেইদিন দুৰ্গা পূজা গ'ল, বাথৌ পূজা গ'ল, লক্ষী পূজা গ'ল, পূজা চায়ে আছোঁ। মোৰ এইফালে মানে বাগান জংঘল হৈয়ে গ'ল। বগৰীবিলাক ডাঙৰ হৈ আহিলে। মই এইকেইদিন নাছিলে না, আজি আহি চালোঁ যে মানে বগৰী বঢ়িয়া ডাঙৰ হৈ আহিলে। বগৰী ফুল আহি গৈছে। মোৰ বহুত ধৰণৰ বগৰী আছে, কাশ্মীৰী আপেল বগৰী, বহুত ধৰণৰ ভেৰাইটি আছে। এই চাই লওক, এইটো হ'ল কাশ্মীৰী বগৰী, লাম্বা। টুকুৰা জাতো আছে, গোল জাতো আছে, সৰু জাত, ডাঙৰ জাত চব পাব। সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ বি ফাৰ্মাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে নতুন ভিডিঅ' পায়। মাটি লাগছি, মাটিবিলাক অলপ চাফা কৰি দিব লাগিব।